নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। চাওঁতে চাওঁতে তেজস্বিতা বৰুৱাৰ মৃত্যুৰ আজি 4 দিনেই হ'ল। তেওঁৰ মৃত্যু গভীৰ শোক প্ৰকাশ কৰিছে সকলোৱে। আজি লুৰিণজ্যোতি গগৈয়ে তেজস্বিতা বৰুৱাৰ ঘৰত উপস্থিত হৈ তেওঁৰ দেউতাকক সমবেদনা জ্ঞাপন কৰিছে। তেওঁ দেউতাকৰ লগত কি কথা পাতিছে আহক আমি শুনো। তাই মোক বহুত দি গ'ল। আজি মোক ঘৰত আপোনালোকে ৰাখিছে, বহুত তাই তাই সেইখন নিদিয়াহেঁতেন তোমাক নালাগিলেহেঁতেন। ঘৰৰ কাম গুৱাহাটীলৈ তাই যাব পৰা নাই। মই সন্তুষ্ট দি আৰু 24 দিনা তাই এটা প্ৰগ্ৰেম কৰি তাই লাষ্ট মুহূৰ্তত 7টা বজাত গাড়ীখন আনি পুলিচে ধৰি উঠি যায়। তাই গৈছে যোৰহাট, তাই কাপোৰ লৈ আহিছে, সেই কাপোৰ পিন্ধিবলৈ নাপালে। মোক এটা চলাওঁ যে কাপোৰ লগত গুৱাহাটী যাবলৈ আমাক চোলা এটা লৈ দিম। তাই মোক চোলা লৈ দিছে, ককায়েকলৈ এটা আনিছে, ককায়েকলৈ আনিছে, এটা বেগ আনিছে, কাপোৰ আনিবলৈ দিবলগীয়া অনেক কাপোৰ কেইটাও পিন্ধিবলৈ নাপালে। তাই ইমানেই দুখীয়া। যোৰহাটৰ পৰা আহিও তাই মোৰ ওচৰতে বাৰ্থডে খাল আগবেলা আহিছোঁ, কেতিয়াবা বাৰ্থডে খাইছে। কমলাবাৰী হৰি মন্দিৰত তাই লোকগীত গাবলৈ নিমন্ত্ৰণ কৰিছে, তথাপিতো প্ৰেক্টিছ কৰিবলৈ গৈছে। প্ৰেক্টিছ কৰি আহিলে পিছদিনা গাঁৱৰ নামঘৰ তাই গাবলৈ সেই তাতে উদযাপন কৰিছে। চেনেলটো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।